হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকলৈ এয়া চাওক ইভিনিং স্নেক্স এটা বনালোঁ। একেবাৰে ক্ৰিস্পি কুৰকুৰে চুজি আৰু ময়দাৰে বনাইছোঁ। দেখিবলৈ যিমান ধুনীয়া হৈছে সিমান বনোৱাত ইজিও হয়। আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব বুলি অনুৰোধ কৰিলোঁ। আৰু লগতে এইখন চাটনি বনাইছোঁ, পিঁয়াজ, নহৰু, আদা, জলকীয়া, তেতেলী এনেকৈ দি এখন চাটনি বনাইছোঁ। যদি ভাল লাগে আপোনালোকে লাইক কৰিব। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। ক্ৰিস্পি ইভিনিং স্নেক্সৰ কাৰণে লৈছোঁ এয়া ময়দা 2 কাপ 400 গ্ৰাম, আৰু চুজি লৈছোঁ এয়া 100 গ্ৰাম, টোটেল 500 গ্ৰাম। নিমখ দিম আধা চামুচ, অলপ কম দিছোঁ। অকণমান কালজিৰা দিছোঁ আধা চামুচ চফ। এতিয়া আমি ইয়াত অকণমান ধনিয়া পাতো দি দিছোঁ। দেখিবলৈ খুব ধুনীয়া হয় ধনিয়া পাতটো দিলে। এতিয়া ইয়াত ৰিফাইন অইল দিম। 60 ml লৈছোঁ, আমি 30 ml দিলোঁ। চাওক এনেকুৱা হ'ব লাগে, আমি এনেকৈ চুলে এনেকুৱা ধৰণৰ হ'ব লাগে। এইখিনি আমাৰ এনেকুৱা কৰি ল'লোঁ। এতিয়া আমি এইখিনি পানীৰে মাৰিম। এয়া চাওক পানী, গৰম পানী লৈছোঁ, অলপ অলপকৈ দিম। এয়া চাওক আমাৰ আটাখিনি এনেকুৱা হৈছে মাৰোঁতে, ইয়াতকৈ ঢিলা হ'ব নালাগে। এতিয়া আমি এনেকৈ ঢাকি থ'ম 15 মিনিট। ঢাকি থ'লোঁ। ৰেচিপিটো দিবলৈ এয়া মই গাজৰ লৈছোঁ এটা 100 গ্ৰাম গাজৰ, এইটো মই ৰুকি ল'লোঁ, এনেকুৱা গ্ৰাইণ্ড কৰি ল'লোঁ। আৰু এই জলকীয়া লৈছোঁ 6টা কাটি লৈছোঁ। এই আলু এটা ডাঙৰ সিদ্ধ দি লৈছোঁ এনেকৈ। এইখিনি পনীৰ লৈছোঁ। এই পেনখন বহালোঁ, গৰম হ'ল। আমি এতিয়া ইয়াত প্ৰথম ৰিফাইন অইল অলপ দি দিছোঁ, এচামুচমান দিলোঁ। আৰু লগতে অলপমান বাটাৰ দি দিছোঁ। পাঁচফোৰণ দিম আধা চামুচ, আৰু কেঁচা অলপমান দি দিছোঁ। এতিয়া আমি প্ৰথমতে আলুখিনি এনেকৈ দি দিছোঁ, ভাঙি দিছোঁ হাতেদি। এতিয়া আমি ইয়াত গাজৰখিনিও বহাই দিম। এইখিনিও দি দিছোঁ জলকীয়াখিনিৰ লগতে। আজি আমি পিঁয়াজ দি নবনাওঁ, নহৰু দি একদম ভেজ টাইপ বনাইছোঁ। ইয়াত হালধি দিছোঁ আধা চামুচ, নিমখ দিছোঁ আধা চামুচ, লাগিলে দিওঁ আন্দাজত আপোনালোকে। আমি মিডিয়াম ফ্লেমত ভাজি লৈছোঁ। 5 মিনিট ভাজিলোঁ। ধুনীয়াকৈ এতিয়া আমি ইয়াতে পনীৰখিনি দি দিওঁ। পনীৰখিনি এইখিনি দি গ্ৰাইণ্ড কৰি দিলোঁ। আপোনালোকে পনীৰ এনেই টুকুৰাকৈও দিব পাৰে। অলপ ভাঙিও দিছোঁ, এনেকৈও ভাল লাগিব। এতিয়া আমি ইয়াত মছলা দিম। এই মছলা দিছোঁ জালুকৰ গুড়ি 1/3 চামুচ, এইখিনি গৈছোঁ জিৰা গুড়ি 1 চামুচ, আৰু ধনিয়া গুড়ি আধা চামুচ। এইখিনি মই একেলগে দি দিছোঁ। আৰু এই গৰম মছলা দিছোঁ আধা চামুচ। কাৰণ 8 মিনিট হ'ল ভজা, আমাৰ হৈ গ'ল। অফ কৰি দিছোঁ গেছটো, হৈ গ'ল। এতিয়া আমি এইখিনি কাঁহীখনত উলিয়াই লওঁ।
এতিয়া মই এইখিনি চাটনি এখন বনাওঁ। এয়া চাওক, পিঁয়াজ দিছোঁ এটা, এইখিনি বাদাম দিছোঁ 2 চামুচ, এয়া দিছোঁ সৰিয়হ, বগা সৰিয়হ 1 চামুচ আৰু আদা অলপ, এয়া দিছোঁ শুকান জলকীয়া দিছোঁ 6টা, এয়া নহৰু, এয়া অলপমান তেতেলী, এইখিনি পানী দি দিছোঁ। ইয়াত চাফাকৈ ধুই থৈছিলোঁ মই। ইয়াত মই আৰু অকণমান পানী দিছোঁ, বেছি নিদিওঁ, আৰু 1 চামুচমান দি দিছোঁ। ইয়াত অকণমান জিৰা দিছোঁ, গোটা জিৰা, মানে সৰু চামুচৰ 3/4 দিছোঁ, নিমখ 1/2 চামুচ দি দিছোঁ। এতিয়া মই এইখিনি পিচি আনোঁ। এয়া নহৰু চাটনিখন পিচি আনিলোঁ, এয়া চাওক, থৈ লওঁ। এইখিনি উলিয়ালোঁ। এতিয়া মই অলপ পানী দি মিক্স কৰি দিওঁ, ডাঠ হৈছে অলপ। এতিয়া আমি চাটনিখিনিত তড়কা দিওঁ। আমি তাৰ কাৰণে মিঠাতেল দিছোঁ, এই ফৰচুন মিঠাতেল 2 চামুচ, এইখিনি দি দিছোঁ। এই ক'লা সৰিয়হ অকণ, ব্লেক সৰিয়হ আৰু নৰসিংহ পাত 2টামান দি দিছোঁ, জলকীয়া এটা দি দিছোঁ, আৰু 2টামান ধনিয়া পাত দি দিছোঁ। চাটনিটো তড়কা দিলোঁ, এয়া চব ইমান ধুনীয়া হৈছে। এতিয়া মই ভাজিখন ঠাণ্ডা হ'ল, আমি অলপ এনেকৈ লৈছোঁ চেপ কৰি। এতিয়া আমি কটাৰীখনেৰে কাটি লওঁ। আধা ঘণ্টা হ'ল আমাৰ মাৰি লোৱা। এতিয়া আমি এইখিনি, এতিয়া মই 4টা লাড্ডু বনাম। এতিয়া আমি বেলি ল'ম। আমি এনেকৈ গোটেইখিনি বেলি ল'ম, এই 4খনে। এই চাওক, আমাৰ এই 4খনে বেলা হ'ল, হৈ গ'ল। ঘিউ দিছোঁ, ওপৰত অকণমান ময়দা ছটিয়াই দিছোঁ। এতিয়া আমি ইয়াত এইখন দিছোঁ ওপৰত, সমানে দিব লাগিব। এতিয়া আমি এইখনতো এনেকৈ ঘিউ দি দিছোঁ, বেছি এতিয়া ইয়াত দিছোঁ আৰু ময়দা অলপ দি দিছোঁ, তেনেকৈ গোটেইখিনি। এতিয়া আমি গোটেইখিনি ৰুটিতে এনেকৈ প্ৰথম ঘিউ লগাই দিছোঁ, তাৰপিছত ময়দা ছটিয়াই দিছোঁ, আৰু এইখনতো এনেকৈ লাষ্টখন, এইখন 4 নম্বৰখন, ইয়াতো একে কৰিছোঁ। ভাগ কৰি দিছোঁ, এইখিনি আমি মাজত ভাগ কৰি লৈছোঁ। আমি এনেকৈ লওঁ।
এতিয়া আমি এইখিনি এখন এখনকৈ আকৌ বেলিব লাগিব। অলপমান ময়দা দি লৈছোঁ, চাওক। আমি ইমান কৰিছোঁ চাওক, চাওক এনেকৈ ডাঠ। এতিয়া আমি ইয়াতে ফিলিংছত এনেকুৱা দিম ৰাউণ্ড ৰাউণ্ডকৈ। এনেকৈ দিলোঁ, থৈ দিছোঁ। আমি এনেকুৱা চেপত বনাইছোঁ চাওক, এনেকুৱা চেপ কৰি দিছোঁ। এনেকৈ দিছোঁ। বিহুৰ পিঠা বনাই যে তেনেকুৱা নিচিনা হৈছে। এইটো এটা চেপ দিছোঁ। এতিয়া আমি এইখনত চেপটো দি দিওঁ। এইটো হৈ গ'ল চেপ এটা। এতিয়া আমি এইখনো বনালোঁ। এই ছাইডবিলাকত আমি ময়দা হেৰি কৰি দিয়া নাই, এনেই হাতেদি দিলেও থাকি যাব, খুলি নাযায়। এইখিনি আমি নবনাওঁ, এই চাৰিখন আমি এতিয়া এইখিনি বনাওঁ। চাওক, এইখিনি আমি ফ্ৰিজত ভৰাই থৈ দিম। এইখিনি আমি এনেকুৱা চেপ দিলোঁ চাওক, চাৰিটা এনেকুৱা ৰাউণ্ড টাইপ দিছোঁ আৰু এনেকৈ তিনিটা এনেকুৱা দীঘলীয়া টাইপ দিছোঁ। এতিয়া আমি এইখিনি ভাজোঁ। পেনখন বহালোঁ, এতিয়া আমি ইয়াতে ৰিফাইন অইল দিওঁ। বহালোঁ। চাওক 2 মিনিট হ'ল, এতিয়া আমি অলপ লুটিয়াই দিওঁ একবাৰ। আমি এতিয়া প্লেনটো পূৰা দিছোঁ, যিটো অলপ এতিয়া অলপ দি দিম আৰু লাষ্টৰ সময়খিনি। আমাৰ হ'ল, এখন এখনকৈ নমাই দিওঁ। এখন নমাই দিওঁ। এইখিনি হৈ গ'ল, অফ কৰিলোঁ, নমাই দিওঁ মই। বহুত ক্ৰিস্পি হৈছে। হৈ গ'ল।
এয়া চাওক ইভিনিং স্নেক্স বনালোঁ চুজি আৰু ময়দাৰে। একেবাৰে ক্ৰিস্পি কুৰকুৰে একদম খুবেই মানে মচমচীয়া হৈছে। আপোনালোকক মই দেখুৱাব পাৰোঁ। এইটো সেইকাৰণে বহুত কুৰকুৰে হৈছে আৰু একেবাৰে ইজি প্ৰচেছত বনালোঁ। আপোনালোকৰ যদি মোৰ বনোৱা প্ৰচেছটো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চবেই ধন্যবাদ জনাইছোঁ। থেংক ইউ। কিমান ক্ৰিস্পি কুৰকুৰে হৈছে মই এটা আপোনাক কাটি দেখুৱাওঁ আপোনালোকক। কিমান ধুনীয়া হৈছে। থেংক ইউ।